চাওক সেইটো সোপা ধৰা সেইটো সোপা ধৰা সেইটো সোপা ধৰা সোপা ধৰা সোপা ধৰা সেইটো সোপা ধৰা চাওক 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 সেই ক'ৰবাত সোমাই দিলে এইফালে ক'ৰবাত সোমাই দিলে এইফালে সোপা ধৰাটো এতিয়া যোনটো সোপা ধৰা বুলি কয় দৌৰ মাৰি আহি পেলাই চিঞৰিলোঁ সেইটো কোনো সোপা ধৰা নহয় সেইটো এনেই চুপতি কৰিছিলোঁ আপোনালোকৰ লগত আৰু সোপা ধৰা মেইন ভিডিঅ' ক্লিপ এটা এতিয়া ভিডিঅ' ক্লিপটো মই দেখাওঁ আপোনালোকে চাব এই যে ক্লিপটো আপোনালোকে দেখিছে ইয়াত চাওক ৰাতি প্ৰায় 13টা একাউণ্ট মানে সেই প্ৰায় 2টা বাজিবৰ সময়ত এই 3টা 4-5টা মানে মানুহ মানে কিবা জাঙিয়া পিন্ধি এই চাব অলপ আগত সেই মানুহৰ ঘৰত গৈ সোমায় আৰু কুকুৰটোৱে পূৰা চাউণ্ড দি আপোনাৰ সেই ভুকি আছে আপোনালোকে ভালকৈ মন কৰক এই ফুটেজটো অসমৰে হয় নে ক'ৰ হয় মই তাক নাজানো ভালকৈ আপোনালোকে যদি জানে মোক জনাবচোন ক'ৰ হয় আৰু চাব এতিয়া সেই মানুহ ঘৰত গৈ সোমাব চাব দেই সেইফালে সেই গেট খুলি সোমাই আৰু 2টামান সেই আগলৈ যায়গৈ আৰু ভিডিঅ'টো সজাগতামূলকৰ কাৰণেহে বনাইছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু সোপা ধৰা বস্তুটো আছে নাই গম নাপাওঁ কিন্তু সোপা ধৰা আছে বুলি ফেচবুকত নিউজত বহুতে এতিয়া ভিডিঅ' দি আছে হোৱাটছএপতো কোনোবাই দি আছে সোপা ধৰা এটা ধৰিছিলে ৰাইজে ধৰি পেলাই মাৰপিট কৰিলে পাছত গম পাব ল'ৰাটোৰ মানসিক বিকাশ এটা কথা কি গম পায় নাই অচিনাকি যদি সেই মানুহ দেখে মানুহটো মাৰপিট কৰাৰ আগতে সোপা ধৰা মানুহটোৰ প্ৰকৃত পৰিচয়টো আগতে জানি ল'ব তাৰপাছত যদি গম পায় সোপা ধৰা তাৰপৰা গৰু পিতন পূৰা দি তাৰপৰা গেটাৰ পাতাক মাৰি পেলাব কুকুৰ নিচিনাকৈ অচিনাকি মানুহ ক'ৰবাত সেই দেখিলেই পূৰা এনেই আপোনালোকে ধৰি পেলাই সেই মাৰধৰ নকৰিব এই ভিডিঅ'টো এইটো কাৰণে বনালোঁ যাতে আপোনালোকে তেনেকৈ কোনো মানে অচিনাকি এতিয়া চাওক বহুত জেগালৈ সেই অচিনাকি মানুহ আহে আমাৰ জেগাবোৰলৈ আহে এতিয়া বহুত জেগাৰ পৰা ক'ৰবাৰ সেই মানুহ আহি থাকে মানুহ আহিলে অচিনাকি মানুহজন আপোনালোকে সেই দেখাৰ লগে লগে ধৰি সোপা ধৰা বুলি মাৰপিট নকৰিব অনুৰোধ এটা কৰিছোঁ তেনেকৈ অচিনাকি মানুহ দেখাৰ লগে লগে আপোনালোকে মাৰপিট নকৰিব মাৰপিট কৰাৰ আগতে আপোনালোকে এটা কথা চাই ল'ব যে মানুহজন সোপা ধৰা এনে কিয়ে হয় মানুহজনৰ সেই প্ৰকৃত সেই পৰিচয়টো আগত জানি ল'ব তাৰপাছত মানুহজন সোপা ধৰা হয় নে কিয়ে হয় আপোনালোকে তাৰপাছত চিন্তা কৰিব আৰু তেনেকুৱা এতিয়া বহুত জেগাত বহুত সেই ঘটনা হৈ আছে সোপা ধৰা বুলি মানে অচিনাকি মানুহ দেখিলেই সোপা ধৰা বুলি পূৰা গৰু পিতন পূৰা দি দিয়ে সেই কামটো সেই কৰিব নালাগে ভিডিঅ'টো সেইটো কাৰণেই বনাইছোঁ মই যাতে তেনেকুৱা নহওক ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু সকলো সাৱধানে থাকিব এতিয়া মই তেনেকুৱা ঘটনা বহুত হৈ আছে মই ভিডিঅ' ক্লিপ কেইটামান ইয়াত মই লগাই দিম আপোনালোকে চাব আমাৰ শিৱসাগৰ বা অসমৰ বিভিন্ন জেগাৰ হয় কিছুমান ক্লিপ সাৱধানে থাকিব সৰু ল'ৰা ছোৱালীবিলাকক যেতিয়া স্কুললৈ নিয়ে মানে মাক বাপেকবোৰ সেই লগত গ'লে ভাল আমাৰ গাঁওবিলাকত প্ৰায় দেখাই যায় যেতিয়া স্কুললৈ ল'ৰা ছোৱালীবোৰ যায় তেতিয়া মাক বাপেকে মানে ল'ৰা ছোৱালীটো ঘৰ পঠিয়াই দিয়ে আৰু নিজে লগত নাযায় এতিয়া মানে এনেকুৱা হয় যে চিটুৱেশ্যনটো লগত মানে মাক বাপেকে থৈ আহিলে মানে ভাল তো বহুত জেগাত এনেকুৱা সেই ঘটনা হৈ আছে তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো সজাগতামূলকৰ কাৰণেহে বনাইছোঁ সেইকাৰণে মই অনুৰোধ কৰিছোঁ যে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু তেখেতৰ যি সামগ্ৰী দেখিবলৈ পাইছোঁ আমি চেষ্টা কৰিম সেইবিলাক যিহেতু সামগ্ৰী একাংশ বাদ হোৱা নামত এক উৰণীয়া বাতৰি চলি আছে আৰু আজি ইয়াৰ স্থানীয় ৰাইজে হাতে লৈ ধৰিবলৈ সক্ষম হৈছে এইসমূহ আপোনালোকে সামগ্ৰী আপোনালোকে চাওক আপোনালোকে দেখিব পাইছে এইটোৱেই সেই মানসিক বিকাৰগ্ৰস্ত ল'ৰাটো যিটো ল'ৰাৰ কথা অলপ আগত মই আপোনালোকক ক'লোঁ এইটোৱেই সেই ল'ৰাটো যাক এতিয়া সেই ধৰি পূৰা এই মাৰপিট কৰা হৈছে এইটো মানসিক বিকাৰগ্ৰস্ত ল'ৰা ইয়াৰ কথা সেই ফেচবুকতো ওলাইছিলে নিউজ চেনেলটো ক'ৰবাত আপোনালোকে চাই ল'ব ভালকৈ তেখেতে নিজৰ পৰিচয় আৰু তেখেতৰ নিজৰ এড্ৰেছ দিবলৈ এইখিনিতে এটা বস্তু চাব এই হালধীয়া টি চাৰ্ট পিন্ধা যোনটো ৰিপৰ্টাৰ আছে সি কেনেকৈ ডিঙি ফালি চিঞৰি হৈ চাওক ই কেনেকৈ তাত 1-2 কৰি পেলাই কথাবোৰ কৈ হৈ চাওক দেখিছেনে ইহঁতৰ কাৰণে বহুত বাকী আজিলৈ ইমানখিনিয়ে ধন্যবাদ জয় অসম।